নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰবি অনলাইনৰ জৰিয়তে আজি মই আসিনাই বা আমি বিশেষকৈ ঘৰুৱা ভাষাত কোৱা মতে আজিনা যিটো আমাৰ হয় তাৰ মই মন্ত্ৰ এটা আগবঢ়াইছোঁ। এতিয়া মই মন্ত্ৰৰ মাজত গৈছোঁ। এটা কথা, মন্ত্ৰবোৰ সদায় বিশ্বাস কৰাৰ ওপৰতে প্ৰতিষ্ঠিত হয়। মই এই ভিডিঅ'টোত সম্পূৰ্ণ মন্ত্ৰটো মই দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চোৱাৰ ফলত আপোনালোক উপকৃত হ'ব বুলি মই বিশ্বাস কৰিছোঁ। এতিয়া মই মন্ত্ৰটো মাতি যাম, আপোনালোকে লিখি ল'বও পাৰিব মন্ত্ৰখিনি, আৰু লিখি লৈও আপোনালোকে কৰিলেই হ'ব। এতিয়া মই মন্ত্ৰটোৰ ভিতৰলৈ যাওঁ। ওলালে হাত, পোহাৰীয়ে বেচে, দুয়ো মাছ ওকণি শিৰত, পোক সৰিল থোপা থোপে, ৰহ ধাৱলি চন্দ্ৰ ছত্ৰ কমলি, তোৰ চন্দে মোৰ বৰণ, মই জাৰো ব্ৰহ্মাৰ আজ্ঞাই, গুৰুৰ ডাক জাৰিলে, অমুকাৰ চক্ষু, অমুকাৰ মানে যাৰ হৈছে তাৰ নামটো ক'ব, কোটা খোৱা আজিনাই, কোটা খোৱা আসিনাই বা আজিনা, পানী হৈ থাক, কোটা খোৱা আসিনা পানী হৈ থাক বুলি দুবাৰ আপোনালোকে ক'ব। তেল জাৰি আপোনালোকে ঘঁহিব পাৰিব। কি কৰিব, আপুনি এডাল নোম চক্ষুৰ চেলাউৰিৰ পৰা এডাল ছিঙি ল'ব, লৈ কিনে আপুনি জাৰিলেই হ'ব, তেল জাৰি ঘঁহিলেই হ'ব, ভাল হ'ব। ধন্যবাদ।